আৰু এইটো বছৰতে 2K কমপ্লিট কৰিব লাগিব। তো সকলোৱে ছাপোৰ্ট কৰক। তো আজিলৈকে শুনিছিল। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ভাবা নাছিলোঁ মানে এনেকুৱা এটা ভিডিঅ' দিম বুলি এইটো চেনেলত, এও নাই আহি যাক। এতিয়া যি হ'ব লাগে চব দিবা লাগব আপোনালোকক, যিহেতু ভিডিঅ' বনাই আছোঁ। ফাৰ্ষ্ট কথা মোৰ হৈছিল এক্সিডেণ্ট। হয়তো বহুতে জানে বহুতে নাজানে বাৰু, আহেনো ভিউজ কেইটামান চিনিয়ে নাপায়, এনে কথাটো ক'লোঁ আৰু। তো ফাৰ্ষ্ট কথা মই ক'বা গ'লে ভৰিত পৰিছে 10টা চিলাই, দেখে 10টা চিলাইতে বহুত বিষায়, সেইকাৰণে ভৰিখন এনেকৈ থৈছোঁ। আৰু এতিয়া হৈছে ইমান আৰু বুকুতো হৈছে। আৰু মানে আপোনাৰ ঘটনাটো কেনেকৈ হৈছিল মই কৈছোঁ আপোনালোকক ন। তো গাইজ গাড়ীত নাছিল তেল, আৰু মই যাই আছিলোঁ ভৰাব তেলে ভৰাব যাইছিলোঁ। মিটাৰটো আছিল বেয়া, মই গম চম পোৱা নাই। আপোনালোকে যাই আছিলোঁ অলপ দূৰ যায় ঘপককৈ গাড়ীখন কি হ'ল মই নিজে গম নাপাওঁ। ডাইৰেক্ট খুন্দা লাগি গ'ল ডিভাইডাৰত। তাৰপিছত ডিভাইডাৰত থকা লহাত লাগি মোৰটো বস্তুটো গাতাই গৈছে। তাৰপিছত মইতো এই ৰাস্তাৰ মাজত এতিয়া গাড়ীখন ষ্টাৰ্ট দিছোঁ, ষ্টাৰ্ট হোৱা নাই। তাৰপিছত মই এতিয়া কি কৰোঁ ভাবি, ইমানটো চোৱাই নাই, ইমান কি হৈছে গমেই পোৱা নাই। তো তাৰপিছত মই কিবাকৈ ষ্টাৰ্ট, তো গাইজ ডিভাইডাৰত লহাত লাগি মোৰ এইখিনি গাতা আহি গ'ল। তো তাৰপিছত গাইজ মই সেইখিনিত কিবাকৈ ষ্টাৰ্ট কৰিম, এটা জেগালৈকে আহিলোঁ অলপমান চলে। তাৰপিছত ইমনহঁতক ফোন মাৰিলোঁ, ইমনত আহি তাৰপিছত মাক ফোন মাৰিলোঁ, ঘৰৰ মানুহে চব ফোন মাৰি কিনে আমি কেজেণ্টি গ'লোঁ। মানে ফাৰ্ষ্ট ফাৰ্মাচীত গৈছিলোঁ, ফাৰ্মাচীত গৈ চিলাই কৰিব লাগিব। তাৰপিছত ডাইৰেক্ট কেজেণ্টি গুচি গ'লোঁ, তাতে ৰাস্তা চিলাই দিলা। তো কিছুমান ক্লিপ লৈছিল যাম যায় চব আৰু কি বেলেগৰ স্কুটি দি তেল মান খতম করতে গিয়ে ইমান হেৰি দেখে দে হাতটো হয় কিন্তু মাৰি ভাল বসছি তেল থাকলেও পৰীক্ষা এপ্লিকেশ্যন দিব লাগে। এটা জানাই ভালেই আহিছে, মই খুব পাইছোঁ ইমান ভালেই আহিছে। এক্সিডেণ্ট চব তো গাইজ আপোনালোকে দেখিলে যন্ত্ৰ কিছুমান ভিডিঅ' বনাইছিল, আৰু মই ঘৰত আহি কিনে এটা ভিডিঅ' বনাইছিলোঁ, সেইটো দি দিছোঁ একেলগে। তো গাইজ এতিয়া জলদি ভাল হোৱাৰ সেইটো আৰু তেতিয়া অলপ হৈ আছে। তো জলদি ভাল হৈ লওক। তাৰপিছত নতুন ব্লগত লগ পাইছোঁ। এইকেইদিন যিমান পাৰোঁ ৰেষ্ট লৈছোঁ। তো ভাল হ'লে মই নতুন ব্লগ আনিম। তো কথাটো কৈ দিলোঁ মানে এটা লং ব্লগ বনাম বুলি যিহেতু কৈছিলোঁ, ষ্টাৰ্টখিনি ক্লিয়াৰ কৰি দিলোঁ। তো গাইজ আজি ভিডিঅ'টো শুনিছিল, ভিডিঅ'টো চাই ভাল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এক্সিডেণ্টটো হৈ গ'ল আৰু এতিয়া ৰখিব লাগিব 10 দিনমান। তো আহিম কামবেক আছে এইটো চেনেলত বেয়া এনেকুৱা ধামাকাদাৰ ভিডিঅ' আনিম, আৰু এইটো বছৰতে 2K কমপ্লিট কৰিব লাগিব। তো সকলোৱে ছাপোৰ্ট কৰক। তো আজিলৈকে শুনিছিল, যদি সকলোৱে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। জয় অসম, জয় জুবিন দা, বাই বাই।